Hello my dear friends, welcome to my channel Learn with Nitasri. আজি আমি আপোনালোকৰ কাৰণে লৈ আছো সিঙ্গুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ বিষয়। এইবোৰ আমি আসলতে এলপি লেভেলতেই শিকিবলৈ পাওঁ, অৰ্থাৎ প্ৰাইমেৰী লেভেলতে শিকিবলৈ পাওঁ নহয় নে? কিন্তু আমি পাহৰি যাওঁ। আকৌ এবাৰ আমি মনত পেলাই দিবলৈ কাৰণে চেষ্টা কৰিছো। যি কি নহওক, চেনেলটি যদি প্ৰথম বা নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি থবলৈ অনুৰোধ জনাইছো আৰু ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। লগতে সিঙ্গুলাৰ নাম্বাৰটো প্লুৰেল নাম্বাৰ ট্ৰান্সফৰমেশ্যন কৰাৰ যি আমাৰ লাষ্টত যিকেইটা কুৱেশ্যন দিম সেই কুৱেশ্যন কেইটাৰ আনসাৰ আপোনালোকে কমেণ্টত লিখি আমাক জনাব। ঠিক আছে, তেতিয়াহ'লে বলক আমি দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া হোৱাট ইজ সিঙ্গুলাৰ নাম্বাৰ, অৰ্থাৎ সিঙ্গুলাৰ নাম্বাৰ বা সিঙ্গুলাৰ নাউন কি হয়? আমি জানোৱেই একবচন আৰু বহুবচন। আমি অসমীয়াত জানোৱেই সিঙ্গুলাৰ মানে এটা থকা আৰু প্লুৰেল মানে বহুত থকা, হয়নে? গতিকে সিঙ্গুলাৰ নাম্বাৰ নাউনৰ যি ৰূপে এজন ব্যক্তি বা বস্তুক বুজায়, নাউনৰ যি ৰূপে এজন ব্যক্তি বা এটা বস্তুক বুজায় তাকে আমি কি বুলি কওঁ? সিঙ্গুলাৰ নাম্বাৰ অৰ নাউন বুলি কওঁ। উদাহৰণস্বৰূপে দিয়া আছে আমাৰ টেবুল, মোবাইল, ট্ৰী। টেবুল বুলি ক'লে এখন টেবুলৰ কথা কোৱা হৈছে, মোবাইল এটা মোবাইলৰ কথা কোৱা হৈছে আৰু ট্ৰী মানে এজোপা গছৰ কথা কোৱা হৈছে। ঠিক আছে, নেক্সট আমাৰ প্লুৰেল নাম্বাৰৰ কথা পঢ়িবলৈ ওলাইছো। নাউনৰ যি ৰূপে এটাতকৈ অধিক বস্তু বা ব্যক্তিক বুজায়, নাউনৰ যি ৰূপে এটাতকৈ অধিক, অৰ্থাৎ দুটা থাকিব পাৰে, তিনিটা থাকিব পাৰে, চাৰিটা থাকিব পাৰে, এশটা থাকিব পাৰে, হাজাৰটা থাকিব পাৰে, এটাতকৈ অধিক বস্তু বা ব্যক্তি, এজন ব্যক্তি থাকিব পাৰে আৰু বহুতো ব্যক্তিও থাকিব পাৰে, বুজায় তাকে আমি কি বুলি কওঁ? প্লুৰেল নাম্বাৰ অৰ প্লুৰেল ফৰ্ম বুলি কওঁ। মানে বহুবচন, আমি অসমীয়াত বহুবচন বুলিয়ে জানো। এতিয়া ইয়াৰ উদাহৰণ দিয়া আছে টেবুল। আগতে আমাৰ টেবুল বুলি কোৱা হৈছিলে, টেবুল বুলি ক'লে এখন টেবুলক বুজাইছিলোঁ। এতিয়া আমাৰ কি আছে? টেবুলছ আছে। টেবুলছ বুলি কোৱাৰ লগে লগে এখনতকৈ বেছি টেবুলছ আছে। মোবাইলটো আছিলে আমাৰ কি? মোবাইলছ এটাতকৈ বেছি আছে। ট্ৰী কি আছিলে? আমাৰ ট্ৰী আছিলে আগতে সিঙ্গুলাৰ নাম্বাৰত, আৰু এতিয়া হ'ল ট্ৰিজ। গতিকে এজোপাতকৈ বেছি গছ আছে। 10জোপা গছ থাকিব পাৰে, 20জোপা গছ থাকিব পাৰে। ঠিক আছে, এতিয়া মনত থাকিব নহয়, এটা বস্তু বুজালে বা এজন ব্যক্তিক বুজালে সিঙ্গুলাৰ নাম্বাৰ অৰ নাউন আৰু প্লুৰেল নাম্বাৰ বুলি ক'লে এটাতকৈ বেছি। এতিয়া আমাৰ মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয় যে সিঙ্গুলাৰ নাউন এটা কেনেকৈ প্লুৰেল কৰিব পাৰোঁ। আমি কেৱল এছ লগাই দিলেই যে সিঙ্গুলাৰ নাম্বাৰ এটা প্লুৰেল হ'ব পাৰে তেনেকুৱা কোনো কথা নাই। আমি কিছুমান নিয়ম পালন কৰিব লাগিব। ঠিক আছে, টেবুলৰ লগত এছ এটা লগাই দিয়াৰ কাৰণেই, ট্ৰীৰ লগত এছ এটা লগাই দিয়াৰ কাৰণেই, মোবাইলৰ লগত এছ এটা লগাই দিয়াৰ কাৰণেই যে বহুবচন হৈ গ'ল বা প্লুৰেল নাম্বাৰ হৈ গ'ল তেনেকুৱা নহয়। গতিকে সেই নিয়মবোৰ আমি মন কৰিব লাগিব, ভালদৰে মনত ৰাখিব লাগিব। গতিকে প্ৰথম যিটো আমাৰ নিয়ম আছে বা ৰুল আছে সেইটো কি আছে? সিঙ্গুলাৰ নাউনৰ শেষত এছ যোগ কৰি আমি কি কৰিব লাগিব? প্লুৰেললৈ নিব লাগিব। ইয়াত অলপ প্ৰিণ্টিং মিষ্টেক হৈছে, তাৰ কাৰণে আমি ক্ষমাপ্ৰাৰ্থী হয়। সিঙ্গুলাৰ নাউনৰ শেষত এছ যোগ কৰি, তাত বয়টো কি হ'ল? বয়জ হ'ল গাৰ্লছ, বুকছ। ঠিক আছে, এইটো হ'ল প্ৰথম ৰুল। দ্বিতীয় নিয়মটো হ'ল সিঙ্গুলাৰ নাউনৰ শেষৰ আখৰটো যদি O, S, SS, SH, CH, X, Z হয়, তাৰ শেষত ES যোগ কৰি প্লুৰেল কৰা হয়। এইটো মনত ৰাখিব লাগিব। আমি যদি কোনোবা এটা ৱৰ্ডৰ শেষৰ আখৰটো চাব লাগিব। ৱৰ্ডৰ শেষৰ আখৰটোত যদি O থাকে বা S থাকে বা SS থাকে বা SH, CH, X, Z এইকেইটা থাকে, এইকেইটা আখৰ যদি থাকে তেতিয়াহ'লে আমি ES যোগ দি কৰিব লাগিব। উদাহৰণ হিচাপে গ্লাছ GLASS আছে। যিহেতু আমাৰ ডবল এছ আছে, গতিকে আমি ইয়াত কি লিখিব লাগিব? ES যোগ দি প্লুৰেল কৰিব লাগিব। তেতিয়া কি হ'বগৈ? আমাৰ গ্লাছেছ। ঠিক আছে, আকৌ বক্স, BOX, বক্স। ইয়াত শেষৰ আখৰটো কি আছে? X আছে। গতিকে আমি প্লুৰেল কৰিবলৈ হ'লে কি ব্যৱহাৰ কৰিব লাগিব? ES যোগ কৰিব লাগিব। ঠিক তেনেকৈ গ'টোৰ লগত শেষৰ আখৰটো কি আছে? O আছে। সেইকাৰণে আমি ইয়াত কি দিব লাগিব? ES যোগ দিব লাগিব। আমি ইয়াত S যোগ কৰি GOS যোগ কৰি আমি গোজ কৰি দিব নোৱাৰোঁ। নেক্সট নিয়মটো আছে আমাৰ
যি ৱৰ্ডৰ শেষত এফ বা এফ ই থাকে তাত এফ বা এফ ইক আঁতৰাই ভি ই এছ যোগ দি প্লুৰেল কৰা হয়। অৰ্থাৎ যদি ৱৰ্ডৰ শেষৰ আখৰটো এফ বা এফ ই থাকে তেতিয়া আমি সেই এফ বা এফ ইৰ সলনি এফ বা এফ ই লিখিব নালাগিব। তাৰ সলনি আমি কি লিখিব লাগিব? ভি ই এছ লিখিব লাগিব। যি ধৰণে দিয়া আছে নাইফ KNIFE, ইয়াত কি আছে? এফ ই আছে। এতিয়া যদি আমি প্লুৰেল কৰিবলৈ যাওঁ সেই এফ ইটো কাটি আমি কি লিখিব লাগিব? এফ ইৰ সলনি KNIVES লিখিব লাগিব। লিখা হৈছে দেখিছেনে? KNIVES। ঠিক তেনেকৈ ডিফ অৰ্থাৎ থিফটো THIEF, ইয়াত অনলি এফ আছে। এই এফটোৰ সলনি আমি কি লিখিব লাগিব তেতিয়াহ'লে? THIE, এফটোৰ সলনি আমি কি লিখিলোঁ? VES। ঠিক তেনেকৈ লাইফ LIFE, ইয়াতো LIFE আছে। LIটো লিখি এফ ইৰ সলনি আমি কি লিখি দিছোঁ? VES কি হৈ গ'ল? লাইফছ হৈ গ'ল, লিভছ হৈ গ'ল। নেক্সট, ৱৰ্ডৰ শেষৰ আখৰটো যদি ৱাই হয়, ৱৰ্ডৰ শেষৰ আখৰটো যদি ৱাই হয় আৰু তাৰ আগত যদি ভাৱেল থাকে তেতিয়া এছ যোগ দি প্লুৰেল কৰা হয়। আৰু শেষৰ আখৰটো যদি কনচনেণ্ট হয় তেতিয়া ES যোগ দি প্লুৰেল কৰা হয়। এতিয়া আমি চাব লাগিব ভাৱেল আৰু কনচনেণ্ট আমাৰ মনত আছে নহয়? ভাৱেল কেইটা আৰু কনচনেণ্ট কেইটা? ভাৱেল কেইটা কি কি আছিলে আমাৰ? A, E, I, O, U, আৰু বাকী কেইটা কি হৈছিলে? কনচনেণ্ট। ঠিক আছে? এতিয়া চাব লাগিব ৱৰ্ডৰ শেষৰ আখৰটো যদি ৱাই থাকে, ৱাইৰ আগৰ আখৰটো যদি কি হয়? ভাৱেল হয়। যদি ভাৱেল হয় তেতিয়া আমি কি দিব লাগিব? এছ যোগ দিব লাগিব। উদাহৰণ কি দিয়া আছে আমাৰ? BOY, বয়। বয় শেষৰ আখৰটো হ'ল ৱাই, তাৰ আগত কি আছে আমাৰ? ভাৱেল আছে। গতিকে আমি কি যোগ দিয়া হৈছে? এছ যোগ দিয়া হৈছে। কি হ'ল? বয়ছ হ'ল। আকৌ চাব লাগিব ৱৰ্ডৰ শেষৰ আখৰটো যদি কনচনেণ্ট হয়, শেষৰ আখৰটো যদি কনচনেণ্ট হয় অৰ্থাৎ শেষৰ ৱাইৰ আগৰ আখৰটো BABY, উদাহৰণ দিয়া আছে নহয়? BABY, বেবী। বেবী ৱাইৰ আগৰটো কি হয়? বিটো এটা কনচনেণ্ট লেটাৰ হয়। গতিকে আমি ৱাইৰ সলনি আমি কি দিব লাগিব তেতিয়াহ'লে? BABIES দিব লাগিব। ঠিক আছে? BABIES। বুজি পাইছেনে? নেক্সট আমাৰ লাষ্ট ওৱান যিটো নিয়ম আছে বা ৰুল আছে সেইটো আছে যিবিলাক ৱৰ্ডৰ শেষৰ আখৰটো ঔ হয়, এইটো আমি আগতে পাইছোঁ। ৱৰ্ডৰ প্ৰথম যিটো ৰুল আছিলে তাত আমি পাইছিলোঁ এছ যোগ দিব লাগে বুলি। এতিয়া আকৌ সেইটোকে আমি ব্যাখ্যা কৰিবলৈ লৈছোঁ। যিবিলাক ৱৰ্ডৰ শেষৰ আখৰটো ঔ হয় আৰু তাৰ আগত যদি ভাৱেল থাকে তেতিয়া এছ যোগ দি প্লুৰেল কৰা হয়। আৰু যদি কনচনেণ্ট থাকে তেতিয়া ES যোগ দিব লাগিব। আমি চাব লাগিব ৱৰ্ডৰ শেষৰ আখৰটো যদি ঔ আছে লগে লগে আমি এছ যোগ দি দিব নোৱাৰোঁ। সেইটো এটা পইণ্ট মনত থ'ব লাগিব। ৱৰ্ডৰ আমি প্ৰথম যিটো ৰুল আছিলে সেই ৰুলটোত আছিলে যে ৱৰ্ডৰ শেষৰ আখৰটো যদি ঔ হয় তেতিয়া আমি এছ যোগ দি দিব লাগিব। কিন্তু এতিয়া আকৌ এই নম্বৰ ৰুলটোত কোৱা হৈছে যে ৱৰ্ডৰ শেষৰ আখৰটো যদিও ঔ থাকে, ঔ থকা যিটো ঔ আছে ঔৰ আগৰ লেটাৰটো চাব লাগিব ভাৱেল নে কনচনেণ্ট হয়। যদি ভাৱেল হয় তেতিয়া আমি কি দিব লাগিব? এছ দিব লাগিব। আৰু যদি কনচনেণ্ট হয় তেতিয়া ES যোগ দিব লাগিব। উদাহৰণস্বৰূপে ৰেডিঅ', ৰেডিঅ'টোত RADIO, ইয়াত ঔটো আছে। ঔৰ আগৰটো কি হয়? কনচনেণ্ট হয়, নহয় জানো? আই এটা কনচনেণ্ট লেটাৰ। গতিকে আমি কি যোগ দিছোঁ? RADIOS যোগ দি দিছোঁ। ঠিক আছে? আৰু পটেটো, POTATO, পটেটো ঔৰ আখৰ লেটাৰটো কি আছে? আগৰ লেটাৰটো টি হয়। টিটো এটা কি হয়? ভাৱেল নে কনচনেণ্ট? কনচনেণ্ট হয়। গতিকে আমি ইয়াত কি যোগ দি দিছোঁ? ES যোগ দি দিছোঁ। এইটো বহুত মনত থ'ব লাগিব আমি। গতিকে আপোনালোকে লিখি থোৱাই ভাল হ'ব। বুজি পাইছে নহয়? যদি বুজি নাপায় ভিডিঅ'টো আকৌ এবাৰ চাই দিব। ঠিক আছে? এয়া আছিল আমাৰ 5টা ৰুলছ। এতিয়া তোমালোকলৈ প্ৰশ্ন কেইটামান দিয়া হৈছে বা আপোনালোকলৈ কেইটামান প্ৰশ্ন দিয়া হৈছে। কিনো বুজি পালে ভিডিঅ'টো চাই ইয়াত আপোনালোকে কমেণ্ট বক্সত ইয়াৰ আনচাৰবোৰ লিখি দিব। লিখি দিয়ে যেন ইয়াত কেইটামান শব্দ কেইটামান দিয়া আছে প্লুৰেল ফৰ্ম কৰিবৰ কাৰণে। প্ৰথমটো দিয়া হৈছে হাউচ, দ্বিতীয়টো ডগ, ট্ৰী, টমেটো, ৰিভাৰ, বেঞ্চ, ক্লাছ, হৰ্চ, চেল্ফ, কি, লুফ,
পেঞ্চিল NCT কেইটামান দিয়া আছে আপোনালোকে প্লিজ ইয়াত কমেণ্ট কৰি ইয়াৰ আনচাৰখিনি দিয়া যেন ঠিক আছে শুদ্ধ হৈছেনে নাই মই পিছত জনাই দিম ভিডিঅ'টি শেষৰলৈকে চোৱাৰ কাৰণে ধন্যবাদ আৰু প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৱাৰ চেনেল থেংক ইউ